ফৰকাল ইমান ধুনীয়া লাগিছে দেখিবলৈ। আমাৰ বাৰীখনৰ পৰা বেক চাইডে এনেকুৱা শ্বুটিং লোকেশ্যন বুলি ক'লেও বেয়া নহয়। শ্বুটিঙৰ বাবে বৰ ধুনীয়া জেগা আছে। বন্ধুসকল, আজি জংঘলত মংগল কৰি দিবগৈ। মই দেখুৱাই আছোঁ আপোনালোকে কি কৈছোঁ, হাতত দা এখন লৈ আছোঁ, দেখিছে দাখন লৈ আছোঁ। জংঘলত কি ওলাই চাওঁগৈ, কি মানে বস্তু এটা বিচাৰি যাম। চিকাৰ হৈছে গোটেই বাৰীখন জংঘল। এইজোপা মই ৰোৱা বাঁহ গছজোপা গাজ ওলাইছে, গাজ মই ৰুইছিলোঁ। মই ৰোৱা ধুনীয়া হৈছে, ওলাই আহিছে, মেলিছে, ভাল লাগিছে। মানে খৰিহে কাটিছোঁ আৰু গছ এডাল কাটি দিলোঁ যাতে বাঁহজোপা অকণমান মুকলি হয়। বাঁহজোপা যদি ওচৰত গছ গছনি থাকিব, সাৰখিনি নাপাবতো, সেই গতিকে অকণমান মুকলি কৰি দিয়া হৈছে। ইয়াক ওচৰত গছৰ পুলি কেইটামান আছিলে কাটি দিছোঁ, বাঁহজোপা যাতে ভালকৈ উঠে নে কি। মই বাঁহজোপা দেখুৱাই দিলোঁ। আৰু এতিয়া এইবিলাক তামোল পুলি ভাইটিয়ে লগাইছে। এইবিলাক পুলি পোৱা নাই বাৰু, কিবা এটা আৰু এইটো বাঁহ গছৰ পুলি, বাঁহৰ মূৰা পুলিটো নাথাকে, এইটো ভাইটিয়ে ৰুইছিলে। তামোল পুলিবিলাক ভাইটিয়ে লগাইছে। এইবিলাক তামোল অহা বছৰ মানে ঠোক পৰিব চাগে। জংঘল। আৰু আজিৰ ভিডিঅ'টো মোৰ চাই কেনেকুৱা পালে জনাব। আৰু তাকে কামৰ পৰা আহি পিনি ঘৰত অকণমান এইবিলাক কৰি দেখালোঁ বাৰীখনতে। তেনেহ'লে ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ চাই থাকিব, এনেই থকাতকৈ কিবাকিবি কৰি থাকোঁ ঘৰতে। আৰু উপায়ো নাই, গৰম যিহেতু খৰি দুডালমান কাটিলোঁ, গছখিনিও দেখালোঁ, বাগজোপা মৰিলোঁ। আৰু ঘৰলৈ আহি পিনি আপোনালোকে চাই থাকোঁচোন, হাঁহ এটা ধৰিলোঁ। হাঁহটো ধৰি মানে আজি মাৰি কিনে খোৱা যাব। আজি পকাই দিলোঁ আৰু যিহেতু ছোৱালীজনীয়ে খাম বুলি কৈ আছিলে, হাঁহ মাংস খাম দে পাপা বুলি কোৱাৰ কাৰণে, সেই গতিকে আজি হাঁহ মাৰিছোঁ। আৰু এয়া আজি হাতত খোৱা হ'ব। তাকে কেতিয়াবা আপোনালোকে আহিলে আপোনালোককো খুৱাম, নিশ্চয় আহিব। তেনেহ'লে আজিলৈ বাই বাই, গুড বাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।